Hi guys, মই সামেজ গাল নিচিতাই পুনৰটি ভিডিও লৈ আহিছো আপোনালোকৰ মাজলৈ। আপোনালোকৰ খবৰ ভালনে? মোৰ খবৰ হিমান এটা ভাল নহয়, মানে এই কেইদিন মানে গা চা হিমান এটা ভাল নহয়, সেইকাৰণে মানে খবৰটো আৰু হিমান ভাল নহয়। আৰু মানে যোৱাকালি আমাৰ গাঁৱত ফাংচন আছিল, তো টোপনি বহুতে ক্ষতি হৈ আছে এইকেইদিন, আৰু সেইকাৰণে মানে হিমান এটা ভাল নহয় আৰু খবৰ। আপোনালোকৰ খবৰ ভালনে বাৰু কমেণ্টত জনাবচোন। আৰু মই আপোনালোকৰ কাৰণে আজি এটা ভিডিঅ' বনাম বুলি ভাবিছোঁ। মানে আজি আমাৰ খুৰীমাহঁতৰ বাবুৰ বাৰ্থডে হয়, তো সেইকাৰণে আপোনালোকলৈ বুলিও এটা ভিডিঅ' বনাই দিওঁ। আৰু মানে সিহঁতৰ সত্যনাৰায়ণ পূজাও কৰিব আৰু বাৰ্থডেত, সেইকাৰণে ভাবিলোঁ আৰু আপোনালোককো দেখুৱাম বুলি। আপোনালোকে আৰু ভিডিঅ'টো একেলগে চাই থাকিব। আৰু গাইজ মই এতিয়া মানে খুৰীমাহঁতৰ তাত যাব ওলাইছোঁ, মানে বাকীখিনি খুৰীমাহঁতৰ ঘৰত যাই মানে দেখুৱাইছোঁ আপোনালোকক। আপোনালোকে আৰু ভিডিঅ'টো একেলগে চাই থাকিব। আৰু এইফালে আপোনালোকে দেখিছেই নহয়, শৰাই পাতা হৈ গ'ল, মানে মাহঁতে আৰু খুৰীমাই লগ হৈ কিনে পাতিছে। আৰু এইফালে জেঠাইও মানে ক্ষীৰ বনাই আছে, আপোনালোকে দেখিছেই। এয়া মানে আৰু যোগাৰ কৰি আছে। আৰু গাইজ আমি এতিয়া খুৰীমাহঁতৰ ঘৰ পাই গ'লোঁ, মানে একদম চিনি পাইছে টিকলিক, তাইও মানে পুৰা কাম কৰিয়ে আছে, পুৰা কামত ব্যস্ত হৈ আছে। আৰু এইফালে পূজা চলি আছে, মানে পূজাত আপোনালোকে শুনা পায়ে আছে, আৰু পূজা চলি আছে সেইফালে। মই আপোনালোকক আৰু চবখিনি দেখুৱাই থাকিম, আপোনালোকৰ আৰু ভিডিঅ'টো চাই থাকিব সকলোকে। এয়া আমাৰ খুৰীমাহঁতৰ মাহীৰ ছোৱালী হয়, আৰু মানে ইহঁতে মানে ইয়াত নাথাকে, মহাৰাষ্ট্ৰত থাকে, তো কালি ইহঁতে যাব বোলে মহাৰাষ্ট্ৰত। যাবা কালি? কালি যাম, টিকট হৈছে। কালি যাবা? আৰু গাইছ এইফালে এয়া দেখিছে নহয়, এইফালে আমাৰ মানে চানা পাৰ্টিটো আৰু বিচনাত আৰু বাৰ্থডে বয় মানে ইয়াত লুকাইছে। এবাৰ তাত যায়, এবাৰ ইয়াত যায়, মানে ভিডিঅ'ত উঠিব সি বিৰাটে টান পায়, সেইকাৰণে আৰু অ'ত লুকাই আছে। আৰু এইফালে এয়া আমাৰ ধুনুই, মানে সিও মানে মোবাইলতে ব্যস্ত হৈ আছে, আৰু পুৰা একদম মোবাইলত ব্যস্ত হৈ আছে। এইফালে দেখিছা কি চাইছা? জেচিবি। আৰু ৰাইজসকলে এইফালে ধনুক দেখিছে নহয়, মানে তাৰো গাটো সিমান এটা ভাল নহয় আৰু এইকেইদিন, সেইকাৰণে মানে আৰু তেনেকৈ আছে। আৰু বহুত ৰাতিও হৈছে যিহেতু তাৰো টোপনি ধৰিছে, আৰু এইকেইদিন একোৱে খাব পৰা নাই, মানে আৰু গাটো বেছি। আৰু এইফালে দেখিছে নহয় ৰাইজসকল, মানে ময়ো অলপমান মানে আঞ্জা চাঞ্জা বিলাই দিলোঁ, আৰু খুৰীমাহঁতৰ লগত বাহঁতৰ লগত, মানে আমি আৰু লাষ্টত আছিলোঁ, তো সেইকাৰণে আমি আৰু বিলাই দিলোঁ আৰু একেলগে। মই যিখিনি পাৰিছোঁ সেইখিনি আপোনালোকক দেখুৱাইছোঁ, মানে পাৰাখিনি আৰু দেখুৱাইছোঁ, যিমান পাৰোঁ সিমান দেখুৱাবলৈ চেষ্টা কৰিছোঁ আপোনালোকক আৰু ভিডিঅ'টো সকলোকে চাই থাকিব। আৰু এতিয়া গাইজ চবৰে মানে খোৱা লোৱা হ'ল, আমিও ভাত পানী খাই ল'লোঁ। এতিয়া মানে আৰু ঘৰত যাব লাগে।